কৰক কৰক সাবস্ক্ৰাইব কৰক বেলেগ চেনেল আপত্তি নাই দিস ইজ ৰিয়েলিটি চাওক কোন মাছ ধৰাই ল এ ৰাতি মাছ মাৰিব আহিছো লাঙিত লাঙি জাল লাঙিছো চাই লওক ৰাইজ এতে একো নাই কেতিয়াবা দেখিবলৈ নাপাব এইবিলাক এই ৰাতিপুৱা মাছ মৰা নহয় ৰাতি 9:30 আমি ৰাতি মাছ মাৰিছো চাওক চাই থাকক এই চাওক দা চা লৈ আহিছো মেনি ও লাগি আছে মেনি ওলাই গ'ল নেকি নাই ওলোৱা নাই এইটো হ'ল হাত এইটো হাত মৰি যাব নেকি এই পেচ খাই গৈছে তুমি নকৰিবা এইটো ধৰচোন টৰ্চটো ধৰ ধৰিম কি এনেকুৱা হৈছে ৰ'বা তাখন মই এই নকৰিবা ৰ না নকৰিবা এই বস্তুটো ই এনেকৈ কৰি ফাঁচিছে এইটো মুখখন মাথাটোতো বাদে দে তাৰ খালি মুখটো এৰিব লাগে ই ডাঙৰ ধৰণৰ সাপ নহয় ই কোনো মানুহক এনেকৈ কৰি বিষ এৰিব নোৱাৰে বুজি পাইছ ই বিষ এৰিব নোৱাৰে লৰচৰ কৰিব পাৰিব কিন্তু বৰ বেয়াকৈ পাক লাগি গ'ল এতিয়া এইটো সাপ হয় এনেকুৱা আপোনাক কোনো ইউটিউবত নেদেখায় কোনো মনত ৰাখিব ই বিষ এৰিব নোৱাৰে এইটো এডিট নাই ইয়াতে কোনো ইয়াক বচাব পাৰিলে ভাল এইটো ভিউজ কাৰণে নহয় আমি দেখাইছোঁ মানুহে এইবিলাক জাল পাতিলে মাছ মাৰিলে চাব লাগে চব বস্তু ই বিষ এৰিব নোৱাৰে কিন্তু ইয়াক মই আকৌ জিন্দা কৰিহে মই এৰুৱাম দেই যেনেকৈ নহওক এই বিষ এৰুৱাটো কথা নহয় কিন্তু তাৰ জীৱটো বচোৱাটো প্ৰকৃতিৰ বস্তু জিন্দা থাকিব লাগে সেইকাৰণেহে মই ইমান চেষ্টা কৰি আছোঁ এটা কাম কৰোঁ ই কামুৰিব নোৱাৰে আৰে এইটো মুখত চেপি ধৰা তুমি মাথাটোত ধৰিব লাগিব মাথাটোত ধৰি তাৰ আগটো টানিব লাগিব ধৰিব লাগিব কেনেকৈ ৰিমুভ কৰিব পাৰি চাওক আমি সাপ বচাইছোঁ আজি ভালকৈ কৰ বহুত ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিছে জীৱনত চাই লওক এইটো হয় আমি এনিমেল হেল্প কৰা মানুহ আমি ধৰি আছোঁ দূৰত দিয়া সাপ লাগিছে কিন্তু সেইটো তাক মাৰি পেলাবি চাওক কথা এটা আছে সেলফ ডিফেন্স বুলি আমাৰো বস্তু আছে কানুন এতিয়া কাটি পেলাই যদি মই পেলাই দিলোঁ হয় সি তাতে মৰি থাকিলে হয় কিন্তু গলত অকণমান দেৰি কাৰণে উশাহ বন্ধ হৈছে ঠিক আছে উশাহ বন্ধ হৈছে বাঘেও পানী বচায় গম পায়নে কিয় বাঘে হৰিণা মাৰে কিবা মাৰে কিন্তু বাঘে যদি হৰিণা নামাৰে জংঘলত চব গছ গছনি শেষ হ'ব তাৰপিছত কি হ'ব প্ৰকৃতি শেষ হ'ব তেনেকুৱা বস্তু কিন্তু খালি মই মাছ মাৰি ভাল পাওঁ জীৱ জন্তু লাগিলে সেই বস্তুটো তাৰমানে ধ্বংস নকৰোঁ প্ৰকৃতিত এডাল সাপ মাৰা মানে 10 মিনিট আগে কৈছিলোঁ